মাজুলীৰ শুকাব নাও দুৰ্ঘটনাৰ পাছতো যেন গা লৰা নাই আভ্যন্তৰীণ জল পৰিবহণ আৰু একাংশ ব্যক্তিগত খণ্ডৰ নাও মালিকৰ। মাজুলীৰ পৰা লখিমপুৰলৈ কৰ্তৃপক্ষৰ অজ্ঞাতে আৰু অনুমতি অবিহনে নিতৌ চলাচল কৰে সৰু সৰু ভুটভুটি। মাজুলীৰ জেংৰাইমুখৰ সীমামূৰীয়া চাপৰিঘাট আৰু জেংৰাই বালি চাপৰি ঢলাঘাটত বছৰ বছৰ ধৰি চলি আছে সৰু সৰু নাও। নাওসমূহৰ নাই চৰকাৰী পঞ্জীয়ন, চালকৰো নাই কোনো অনুজ্ঞাপত্ৰ। সাংবাদিক উপস্থিত হোৱাৰ খবৰ পায়েই ঘাটত কিছু সময় নাওৰ চলাচল বন্ধ কৰি থয় নাওৰ মালিকে। সাংবাদিকৰ সন্মুখত দায়সৰা মন্তব্য নাওৰ মালিক আৰু চালকৰ। মাজুলী জিলা প্ৰশাসনে এতিয়াও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেইসমূহ মালিক আৰু চালকৰ ওপৰত, যাৰ বাবে এতিয়া নিতৌ শ শ মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ সাহ পাইছে এইসকল নাওৰ মালিকে। কোনো ধৰণৰ চৰকাৰী নিৰীখ নোহোৱাকৈয়ে নিজৰ মন পচন্দ মতে নিৰ্ধাৰণ কৰে ভাড়াসমূহ। প্ৰতিগৰাকী যাত্ৰীৰ বাবদ ৫০ৰ পৰা ৮০ টকালৈকে ভাড়া লয় মালিকসকলে। মাজুলীৰ পৰা লখিমপুৰলৈ হেৰকটীয়া নদীৰ বুকুৱেদি পাৰ হোৱা এই ভুটভুটিসমূহত যাত্ৰীৰ সুৰক্ষাৰ বাবে নাই কোনো ব্যৱস্থাও। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে চৰকাৰ আৰু জিলা প্ৰশাসনক এই স্পৰ্শকাতৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। আলোৱাঘাট বুলি ক'ব লাগিব। ইপাৰত গ'লে ইপাৰত আমাৰ খেতি আছে দুটা চাইডে। এইটো মোক ৰাইজে দায়িত্ব এটা দিছে, এইটো কাৰণে মই চলাই আছোঁ। এইটো আপোনালোকে যিটো কৈছে, আমি যেতিয়া ৰাইজে দুকনটোৱে যেতিয়া সিদ্ধান্ত দিব তেতিয়াই আপোনালোকক কৈ দিব পাৰিম। আপোনাৰ নামটো? মোৰ নামটো মোহন পেগু। এই ঘাটটো আপুনি চলাই আছে এতিয়া? চলাই আছোঁ। এইবাৰ চৰকাৰীভাৱে আপোনাৰ অনুজ্ঞাপত্ৰ আছে নেকি ঘাটটো চলোৱাৰ ক্ষেত্ৰত? নাই নাই নাই। নাই। কিবা এই যাত্ৰীসকলক যে নাওখনত সৰু নাওখন লৈ যায়, সেই যাত্ৰীসকলক কিবা সুৰক্ষা খাতিৰত নাওখনত কিবা ব্যৱস্থা আছে জানো? আমি নাওখন যেনেকৈ যাত্ৰীয়ে গ'লে চলে, এইমতে আমি সুবিধা হ'ব, এইমতে আমি চলাই। একবাৰত কিমান মানুহ লৈ যায় আপোনালোকে সিপাৰ? মিনিমাম আমি ভাই গ'লেতো ৪-৫খনমান লৈ যাওঁ। ইমানকে আমি লৈ যাওঁ। 12জন ফেচিলিটি আছে এভৰিথিং। 12টা বাইকৰ ফেচিলিটি আছে, কিন্তু তথাপিতো আমি 4টা মানে লৈ যাওঁ। তাৰ ওপৰত আমি লৈ নাযাওঁ। যে নাওখন চলাই আছে, কিমান বছৰৰ পৰা চলাই আছে? মই বেছি দিন হোৱা নাই। কিমান দিন? এসপ্তাহৰ পৰা চলাই আছে। শেহতীয়া যিটো ঘটনা হৈ গৈছে, তাৰপিছত আপুনি এনেকুৱা এখন সৰু নাও সিপাৰলৈ লৈ গৈছে, গোটেই যাত্ৰীখিনি যিমানখিনি নাওখনত যায় গোটেই মানুহখিনি ৰিক্স আপোনাৰ আছে আৰু নাও কৰ্তৃপক্ষৰ আছে। আপুনি আপোনাৰ অনুজ্ঞাপত্ৰ আছে নাই নাওখন চলোৱাৰ? দায়িত্ব মোৰ নাই বাৰু। নাই। মানুহৰ অনুপাতে মানে লোডটো লৈ যায় আৰু। সেইটো বুজি পাইছোঁ, আপুনি মানুহৰ অনুপাতে নাওখন লৈ যায়, কিন্তু আপোনাৰ ধৰক কোনো স্বীকৃতিপ্ৰাপ্ত অনুজ্ঞাপত্ৰ আপোনাৰ নাই? নাই। মাজুলীৰ পৰা কৃষ্ণ দাসৰ ৰিপৰ্ট, খবৰ 24 অসম।